So good morning and welcome back to my another video. So hello everyone. This is not a blog. ये एक्चुअली ब्लॉग नहीं है, एक्चुअली एक नया खुश खबर है क्योंकि जनवरी 10, 6, 7, 8 को आने वाला है होजाई ब्यूटीफुली फील्ड पे एक बहुत बड़ा सिंगर, आप लोग गेस कर सकते हैं। तो जो पापन सर जो है वो आने वाला है होजाई पे और उनका शो देखने के लिए आप लोग ज़रूर आइएगा ब्यूटीफुली फील्ड पे। मैं भी जाऊंगा। सो आप लोगों को वहाँ पे मिलते हैं और एक्चुअली हम लोगों के लिए बहुत बढ़िया खबर है। तो देखते हैं पापन और बहुत सारा सिंगर आने वाला है। मैं उन लोगों का जो खुद का आवाज़ से बोला गया है मैं आ रहा हूँ होजाई में। तो आप देखते रहिए वीडियो को। নমস্কাৰ, মই সমূহ হোজাই ৰাইজলে পাপন অংগৰাগ মহন্তই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা লগতে অনাগত ভোগালী বিহুৰ ওলগ যাছিলোঁ। এটা বিশেষ মেছেজ যে মই বহু দিনৰ মূৰত অসমত এটা শ্ব' কৰিব আহি আছোঁ। ভোগালী ফেষ্টিভেল হোজাইত হ'ব অহা জানুৱাৰী 2022-ৰ 8 জানুৱাৰীত। গতিকে আশা কৰোঁ আপোনালোকক সকলোকে লগ পাম আৰু ৰিয়েলি নমস্কাৰ, সমূহ হোজাইবাসী ৰাইজলৈ মই শংকৰাজ কোঁৱৰ আৰু প্ৰজেক্ট বাৰ্তালাপৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে অনাগত ভোগালী বিহুৰ ওলগ জনাইছোঁ। আমি আহি আছোঁ আপোনালোকৰ মৰমৰ হোজাইলৈ 2022 চনৰ 7 জানুৱাৰী তাৰিখে। গতিকে সকলোকে লগ পাম বুলি আশা থাকিল। ধন্যবাদ। নমস্কাৰ, সমূহ হোজাইবাসী ৰাইজলৈ মই দীক্ষুৱে ইংৰাজী নৱবৰ্ষৰ লগতে অনাগত ভোগালী বিহুৰ ওলগ জনালোঁ। অহা ইংৰাজী 8 জানুৱাৰী তাৰিখে মই আহি আছোঁ আপোনালোকৰ মৰমৰ চহৰ হোজাইলৈ ভোগালী ফেষ্টিভেলৰ বাবে। চ' বি দেয়াৰ টু এনজয় দ্য মিউজিকেল নাইট। থেংক ইউ। মহন্তই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা লগতে অনাগত ভোগালী বিহুৰ ওলগ যাছিলোঁ। এটা বিশেষ মেছেজ যে মই বহু দিনৰ মূৰত অসমত এটা শ্ব' কৰিব আহি আছোঁ। ভোগালী ফেষ্টিভেল হোজাইত হ'ব অহা জানুৱাৰী 2022-ৰ 8 জানুৱাৰীত। গতিকে আশা কৰোঁ আপোনালোকক সকলোকে লগ পাম আৰু ৰিয়েলি লুকিং ফৰৱাৰ্ড টু ইট। চ' চি ইউ অল দেয়াৰ এণ্ড লেটছ হেভ এ গ্ৰেট ফেষ্টিভেল।